নমস্কাৰ। তোমালোক সকলোকে মোৰ আন্তৰিক মৰম আৰু শুভেচ্ছা জনাই আজি লেচনটো আৰম্ভ কৰিছোঁ। আজি লেচনটোৰ মূল বিষয়বস্তু হ'ল হোৱেন এভাৰ, হাউ এভাৰ, হোৱাট এভাৰ আৰু হুইচ এভাৰ আদিকেইটা ইংৰাজীত ব্যৱহাৰ বিষয়ে আজি এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইংৰাজীত এভাৰযুক্ত শব্দবোৰ কোনো নিৰ্দিষ্ট ব্যক্তি, বস্তু বা সময় সলনি যিকোনো বা যি নহওক কিয় অৰ্থ বুজাবলৈ ব্যৱহাৰ কৰা হয়। অসমীয়াত এইবোৰ ব্যৱহাৰ তলত দিয়া ধৰণে কৰিব পাৰি। হোৱেনেভাৰ, যিমান বাৰে বা যেতিয়াই। ইয়াক সময় বুজাবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰে অৰ্থ হ'ল যি সময়তে নহওক কিয়। অসমীয়া অৰ্থ যেতিয়াই নহওক, যিমান বাৰে, এনেকুৱা ধৰণৰ অৰ্থ ইয়াক প্ৰকাশ কৰে। উদাহৰণ হিচাপে, হোৱেনেভাৰ ইউ আৰ ফ্ৰী, কল মি। যেতিয়াই তুমি আজৰি হোৱা মোক ফোন কৰিবা। আই হেল্প হিম হোৱেনেভাৰ হি নিডছ। যেতিয়াই তেওঁৰ প্ৰয়োজন হয় মই তেওঁক সহায় কৰোঁ। এনেকুৱা অৰ্থত হোৱেনেভাৰ ব্যৱহাৰ কৰা হয়। হাউএভাৰ, যিদৰে, যিমান নহওক কিয়। ইয়াক কোনো কাম কৰাৰ ধৰণ বা পৰিমাণ বুজাবলৈ ব্যৱহাৰ কৰা হয়। অসমীয়া অৰ্থ যিদৰে নহওক, যেনেকৈয়ে নহওক, যিমান পৰিমাণেই নহওক, এনেকুৱা অৰ্থত হাউএভাৰ ব্যৱহাৰ কৰা হয়। উদাহৰণ হিচাপে, ইউ কেন ডেক'ৰেট দ্য ৰুম হাউএভাৰ ইউ লাইক। তুমি কোঠাটো যেনেকৈয়ে ভাল পোৱা তেনেকৈয়ে সজাব পাৰা। হাউএভাৰ হাৰ্ড হি ট্ৰাইজ, হি ফেইলছ। তেওঁ যিমানে চেষ্টা নকৰক কিয় তেওঁ বিফল হয়। হোৱাটএভাৰ, যিয়ে নহওক কিয়। ইয়াক কোনো বস্তু বা ধাৰণাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। অসমীয়া অৰ্থ যিয়ে নহওক কিয়। উদাহৰণ হিচাপে, ডু হোৱাটএভাৰ ইউ ৱান্ট। তুমি যি কৰিব বিচৰা তাকেই কৰা। হোৱাটএভাৰ হেপেন্স আই উইল বি উইথ ইউ। যিয়ে নহওক কিয় মই তোমাৰ লগত থাকিম। হুইচএভাৰ, যিটো নহওক কিয়। যেতিয়াই কেইবাটাও বস্তুৰ মাজৰ পৰা বাছি ল'বলগীয়া হয় তেতিয়া ইয়াক ব্যৱহাৰ কৰা হয়। অসমীয়া অৰ্থ যিটো। উদাহৰণ হিচাপে, ইউ কেন টেক হুইচএভাৰ পেন ইউ লাইক। তুমি যিটো কলম ভাল পোৱা সেইটোৱে ল'ব পাৰা। উদাহৰণ হিচাপে, ইউ কেন টেক হুইচএভাৰ পেন ইউ লাইক। তুমি যিটো কলম ভাল পোৱা সেইটোৱে ল'ব পাৰা। চুজ হুইচএভাৰ পাথ ইজ শ্বৰ্টাৰ। যিটো পথ চুটি সেইটোৱে বাছি লোৱা।
চমু তালিকা হোৱেনেভাৰ যেতিয়াই সময় বা টাইম বুজাবলৈ, হাওভাৰ যেনেকৈয়ে যিদৰে, ধৰণ মেথড মেনাৰ বুজাবলৈ, হোৱাটএভাৰ যিয়ে বস্তু বা বিষয় থিংছ বা আইডিয়া বুজাবলৈ, হুইচএভাৰ যিটোৱে বাছনি বা চইচ বুজাবলৈ ব্যৱহাৰ কৰা হয়। সদুশেষত সকলোটিকে মৰম আৰু আন্তৰিক শুভেচ্ছা জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। এটা নতুন ভিডিঅ' তোমালোকক পুনৰ লগ পাম। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নেপাহৰিবা বন্ধু বান্ধৱীসকলৰ লগত, আৰু পেজটো ফ'ল' কৰি ল'বা আৰু ছাবস্ক্ৰাইব কৰি ল'বা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।